এজন ভিক্ষাৰী নাম বিৰজু। হাত ভৰি নথকা বিৰজুক চাকৰিৰ অফাৰ দিছিল আনন্দ মহিন্দ্ৰাই, কিন্তু পিছত ঘটিলে এক আচৰিত ঘটনা। হয়, ডিচেম্বৰৰ শেষৰ ফালে মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন আনন্দ মহিন্দ্ৰাই নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল এজন বিকলাংগ ব্যক্তিৰ ভিডিঅ'। দিল্লীৰ ৰাজপথত হাত ভৰি নথকা বিশেষভাৱে সক্ষম ব্যক্তিজনে চলাই আছিল এখন বিশেষ ধৰণৰ বাহন। ব্যক্তিজনৰ সেই দৃঢ়তা আৰু জীৱন সংগ্ৰামে প্ৰভাৱিত কৰিছিল লাখ লাখ লোকক। খোদ আনন্দ মহিন্দ্ৰাই ভিডিঅ'টো শ্বেয়াৰ কৰি বিশেষভাৱে সক্ষম সেই ব্যক্তিজনৰ প্ৰশংসা কৰাৰ লগতে মহিন্দ্ৰা গ্ৰুপত চাকৰি প্ৰদানৰ ঘোষণা কৰিছিল। নিমিষতে লাখ লাখ ভাৰতীয়ৰ পৰিচিত এখন মুখ হৈ পৰিছিল সেই ব্যক্তিজন, কিন্তু তেতিয়ালৈ কোনেও জনাই নাছিল তেওঁৰ নাম অথবা ঠিকনা। পৰৱৰ্তী সময়ত সাংবাদিকে বিচাৰি উলিয়াই দিল্লীৰ ৰাজপথত এখন বিশেষ বাহন চলাই জীৱন যুদ্ধত ব্ৰতী সেই বিশেষভাৱে সক্ষম ব্যক্তিজনক। তেওঁৰ নাম বিৰজু। দিল্লীৰ নিবাসী বিৰজুৰ আছে এটি সৰু পৰিয়াল, পত্নী, 2 সন্তান আৰু বৃদ্ধ পিতৃৰ ভৰণ পোষণৰ দায়িত্ব বহন কৰে 2 হাত 2 ভৰি নথকা বিৰজুৱে। দৰাচলতে বিৰজুৰ জীৱিকা হৈছে ভিক্ষাবৃত্তি। ঘৰৰ পৰা কিছু দূৰৈত অৱস্থিত এটা মছজিদৰ সন্মুখত ভিক্ষা খোজে বিৰজুৱে। প্ৰতিদিনে তেওঁ নিজৰ বিশেষ বাহনখন চলাই ভিক্ষা মাগিবলৈ মছজিদৰ সন্মুখত উপস্থিত হয়। বিৰজুৰ পৰিচয় পোহৰলৈ অহাৰ পিছতেই এতিয়া আন কেতবোৰ ৰহস্যও খোল খাইছে। এটা ভিডিঅ' দেখি সকলোৱে ভবাৰ দৰে কষ্টকৰ জীৱন নহয় বিৰজুৰ, অথবা আপুনি মই ভবাৰ দৰে উৰুখা চালিৰ প্ৰজাতো বাস নকৰে এইগৰাকী ব্যক্তিয়ে। বিৰজু নামৰ বিশেষভাৱে সক্ষম এইজন ব্যক্তিৰ চৰিত্ৰৰ মাজত লুকাই আছে আন বহু গোপন ৰহস্য। মছজিদৰ সন্মুখত ভিক্ষা খোজাৰ সময়ত বিৰজু হেনো হৈ পৰে মহম্মদ ইছলাম। অৱশ্যে এয়া তেওঁৰ বৈবাহিক নামো, অৰ্থাৎ মুছলমান ৰীতি নীতিৰে বিবাহ কৰোৱাৰ সময়ত বিৰজুৱে মহম্মদ ইছলাম নাম গ্ৰহণ কৰিছিল। এতিয়া মছজিদৰ সন্মুখত ভিক্ষা খোজাৰ সময়ত এই নামটোৱে তেওঁৰ সহানুভূতি আদায়ৰ নাম হৈ পৰিছে। ভিক্ষা খুজি বিৰজু ওৰফে মহম্মদ ইছলামে প্ৰতিদিনে উপাৰ্জন কৰে 1200 পৰা 1500 টকা। বিৰজু আৰু তেওঁৰ পৰিয়ালে বাস কৰা ঘৰটো একেবাৰে অভিজাত নহ'লেও দুখীয়াৰ প্ৰজাও নহয়। অৱশ্যে ঘৰটো নিজৰেই। ঘৰৰ সন্মুখত লগোৱা হৈছে লোৰ প্ৰকাণ্ড গেট। বিৰজু ওৰফে মহম্মদ ইছলামৰ পত্নীৰ অভিযোগ, সদায় মদ খাই ঘৰত কাজিয়া কৰে বিৰজুৱে। অকথ্য মাতো মাতে। ওচৰ চুবুৰীয়াৰো একেই অভিযোগ। মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই চাকৰি দিয়াৰ ঘোষণা কৰাৰ পিছতেই বিৰজুৰ সন্ধান বিচাৰি তেওঁৰ ঘৰত উপস্থিত হৈছিল সংবাদ মাধ্যমৰ লোক। কিন্তু অভিযোগ উঠিছে, সেই সময়তে তেওঁৰ ঘৰত উপস্থিত হোৱা মহিন্দ্ৰা গ্ৰুপৰ বিষয়াক গালি পাৰি ঘৰৰ পৰা খেদি পঠিয়াই বিৰজুৱে। কিন্তু বিৰজুৰ অভিযোগ অনুসৰি তেওঁৰ ঘৰত মহিন্দ্ৰা গ্ৰুপৰ হৈ কোনো ব্যক্তি অহাই নাছিল চাকৰিৰ কথা পাতিবলৈ। সেয়া যিয়েই নহওক, অভিযোগ উঠিছে হাত ভৰি নথকা বিৰজুৱে হেনো মহিন্দ্ৰা গ্ৰুপৰ পৰা কমেও 30,000 টকাৰ চাকৰি বিচাৰিছে। শাৰীৰিকভাৱে বিকলাংগ হৈও ভিক্ষাবৃত্তিৰে পেট প্ৰৱৰ্তোৱা বিৰজুৰ হেনো অহংকাৰে মূৰত ধৰিছে, সেয়াই অভিযোগ কৰিছে বিৰজুৰ ওচৰী চুবুৰীয়াসকলে। मुसलमान है तू? वैसे तो कहते तू मुसलमान है क्या रे? मुसलमान है क्या तू? मुसलमान नहीं है ना? क्या नाम है तेरा पूरा? मारना करे? नहीं मारता नहीं, छोड़। नाम क्या है तेरा? छीना करे? नाम क्या रे तेरा? तेरा नाम क्या रे? बात सही बोल। नाम बोल, नहीं तो अभी पैंट काटेगा इधर। नाम बोल तेरा। नाम बोल रहे। हाँ? बिरजू। क्या नाम? बिरजू। क्या नाम तेरा? बिरजू। पूरा नाम बोल। हाँ पूरा ही है। पूरा नाम क्या? पूरा। कहाँ का है तू? मैं? हाँ मैं राजस्थान। राजस्थान का। ये टोपी क्यों बना? मुसलमानों का नाम खराब कर रहा है तू। काट टोपी काट। हाथ काट। हाथ काट रहे। मारना करे। हाथ काट। हाथ काट रहे। हाथ काट तेरा। हाथ काट रहे। हाथ हाथ है भी अंदर। शर्ट हो जी। मारना करे। मारना करे। पेट के लिए मांग रहा हूँ। पेट के लिए मांग रहा है। सिर पे टोपी। लॉकडाउन लग रहा है भैया, इसलिए तेरे को 500,000 चाहिए, मैं देता हूँ। बात वो नहीं। किसी कौम को बदनाम मत कर, किसी मुसलमान को बदनाम मत कर, किसी हिंदू को बदनाम मत कर। ठीक है मेरे भाई। तभी यहाँ पर ना ये
ये देश सभी का है, ये मुसलमानों का देश है, ये हिंदुओं का देश है। तो मुसलमान की टोपी पहन के मुसलमानों को धोखा दे रहा है, हिंदू का तिलक लगाकर हिंदू को धोखा दे रहा है। ಸರ್ ಹೆಸರು ಅವನು ಬಂದ್ಬಿಟ್ಟು ಬಿರ್ಜು ಹೌದು टोपी डाले निकाले टोपी भाई क्या है नाम तेरा तेरा आईडी कार्ड किधर है यार तो मेरा भाई थोड़ा खराब है। आईडी कार्ड दिखा रहा आईडी कार्ड दिखा रहा तेरा आईडी कार्ड मेरा चोरी हो गया भैया। नाम क्या है तेरा बिरजू बिरजू है खड़ा खड़ा अरे सर क्या नाम है तेरा बिरजू बिरजू कहाँ से है तू मैं राजस्थान से। टोपी पहनकर क्यों चकमा दे रहा लोगों को मुसलमानों के एरिया में टोपी हिंदुओं के एरिया में तिलक क्यों कर रहा रे भाई देख सभी पापी पेट के लिए करते हैं 10-20 ले ले खा ले बात और है काम मत कर तेरे वजह से ना दूसरों के ऊपर से भी भरोसा चला जाएगा হয়তো বীৰজু এক উদাহৰণহে লকডাউনে হাজাৰ হাজাৰ এনে বীৰজুৰ হয়তো সৃষ্টি কৰিছে পেটৰ তাৰণাত পৰি পৰিয়ালটো হয়তো চলাবলৈ বহুজনে হয়তো অসৎ পন্থাৰো অৱলম্বন কৰিছে বীৰজুৰ এই কামক আপুনি হয়তো সমৰ্থন নকৰিব কিন্তু বীৰজুৱে যেন দেশৰ এতিয়া এখন জিয়া ছবি আঁকি থৈ গ'ল নেশ্যনেল ব্যুৰো টাইম ইট ৰিপোৰ্ট প্ৰতিদিন লাইভ